নমস্কাৰ আজি আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ এবিধ পৰম্পৰাগত লোকবাদ্য চুঙা গগনাৰ সুৰ উল্লেখযোগ্য যে অসমৰ বিশেষকৈ উজনি অসমত পৰম্পৰাগতভাৱে যিমানবিলাক সুক্ষিৰ বাদ্য ব্যৱহাৰ হৈ আহিছে তাৰ ভিতৰত এই চুঙা গগনাখনো অন্যতম গগনাৰ এটা ভাগ আচলতে এই গগনাবিধ এটা গগনাৰ এটা আঞ্চলিক ৰূপ বুলি ক'ব পৰা যায় আৰু এই গগনা প্ৰকৃততে শিৱসাগৰ ডিব্ৰুগড় আৰু বিশেষকৈ তিনিচুকীয়া জিলাৰ কোনো গাঁৱত এতিয়াও বৰ্তমানেও ব্যৱহাৰ হৈ আহিছে আহক ইয়াৰ মাতটো কেনেকুৱা ওলায় চুঙা গগনাৰ সুৰ কেনেকুৱা ধৰণৰ তাক আমি প্ৰত্যক্ষ কৰোঁ